মৰমৰ কণীহত মই তোমালোকৰ চুমি বাইদেৱে আজি আকৌ এটা নতুন কবিতালৈ তোমালোকৰ মাজলৈ আহিছোঁ। তোমালোকে মন কৰাচোন কবিতাটোলৈ আজি কি আখৰটো বেছিকৈ আছে? মূৰ্ধন্য ড। আজি আমি মূৰ্ধন্য ডত গোল বনাম, কিন্তু তাৰ আগতে আমি কবিতাটো পঢ়ি লওঁ, নহয়নে? চবেই এই কিতাপখন মেলি লোৱা আৰু তাৰপিছত এডাল পেঞ্চিল হাতত লৈ গোল বনাম, কিন্তু আগতে আমি কবিতাটো পঢ়ি লওঁ দেই। সকলোৱে মন দিয়াচোন। ডালশলিয়াৰ কথা। ডালশলিয়া চিনি পোৱা নে নাই? এন্দুৰৰ নিচিনা যে ডাঙৰ ডাঙৰ, চিনি নোপোৱা যদি মন কৰিবাচোন, ওলাই মাটি খাটি থাকে যে, ভঁৰাল ঘৰৰ তলতো থাকে কিন্তু। আৰু যি কি নহওক ডালশলিয়া তোমালোকে মন কৰিবা। আজি আমি ডালশলিয়াৰ বিষয়ে পঢ়িম। ডালশলিয়াৰ কথা। দুলিত থকা ডালশলিয়াই তেল ভকুৱাক কয়, তেলৰ পুং ক'ত আছে জাননে বাৰু তই? ডবকা ডিমাপুৰ লামডিং হৈ, ডুমডুমা দিগাৰুত চাই আহগৈ। ডিফুৰ পৰা ডিমৌ হৈ ডিগবৈলৈ যাবি, তেলৰ পুং ক'ত আছে তাতে খবৰ পাবি। হ'ল। এতিয়া কি আখৰটো বেছিকৈ আছে? মূৰ্ধন্য ড। সেইকাৰণে মূৰ্ধন্য ডটো ডাঙৰকৈ দিছে, নহয়নে? এতিয়া তোমালোকে মূৰ্ধন্য ডত গোল বনাবা দেই। ময়ো বনাই যাম, মোৰ লগে লগে তোমালোকেও বনাই যাবা। ইয়াতকৈ আছে ডালশলিয়াৰ। ডালশলিয়াৰ মূৰ্ধন্য ড, নহয়নে? এইটো মূৰ্ধন্য ড। গোল বনাবা এনেদৰে। হ'ল। তাৰপিছত দুলিত থকা ডালশলিয়াই। দুলি চিনি পোৱা নে নাই? আজিকালি নাইকিয়াই হৈ গৈছে, নহয়নে? কিন্তু দুলি কেনেকুৱা? বাঁহেৰে বনায় দুলিবিলাক। তাত আগতে মানুহে ধান থয় আৰু ভিতৰটো গোবৰ আৰু মাটি দি মুচি দিয়ে, লেপি দিয়ে, গম পাইছানে? হয়তো গাঁৱত কাৰোবাৰ ঘৰত থাকিবও পাৰে। চিনাকি হ'বলৈ এইবোৰ বস্তুৰ লগত মন কৰিবা দেই। এতিয়া আমি কি কওঁ? দুলিত থকা। দুলি মানে মই কি ক'লোঁ, নহয়নে? বাৰু এইবোৰ ডাঙৰ হ'লে বুজি পাবা। এতিয়া মূৰ্ধন্য ডত গোল বনোৱা। দুলিত থকা মূৰ্ধন্য ড, এইটো এটা চোন। দুলিত থকা ডালশলিয়াই। ডালশলিয়াৰ মূৰ্ধন্য ড। তেল ভকুৱাক কয়, তেলৰ পুং ক'ত আছে জাননে বাৰু তই? ডবকা ডিমাপুৰ। ডবকাত আকৌ মূৰ্ধন্য ডত গোল বনালোঁ, নহয়নে? তাৰপিছতে আকৌ ক'ত বনাম আমি? ডিমাপুৰ। ডিমাপুৰত মূৰ্ধন্য ডত গোল বনাম, নহয়নে? ডবকা ডিমাপুৰ লামডিং হৈ, লামডিঙৰ এইটো মূৰ্ধন্য ড, নহয়নে? ডুমডুমা দিগাৰুত, ডুমডুমা। ডুমডুমাত এইটো এটা মূৰ্ধন্য ড, এইটো এটা দিগাৰু, এইটো এটা মূৰ্ধন্য ড, নহয়নে? চাই আহগৈ। হ'ল। ডিফুৰ পৰা ডিমৌ হৈ। ডিফুত মূৰ্ধন্য ড, আকৌ ডিমৌ মূৰ্ধন্য ড। ডিগবৈলৈ যাবি। ডিগবৈ মূৰ্ধন্য ড। এইবোৰ কি বাৰু? ডিফু, ডিমৌ, ডিগবৈ এইবোৰ নাম শুনিছানে নাই? এইবোৰ ঠাইৰ নাম, নহয়নে? তেলৰ পুং ক'ত আছে তাতে খবৰ পাবি। হ'ল। এতিয়া কবিতাটো আকৌ এবাৰ পঢ়িম, তাৰ পৰা আমি সামৰিম, নহয় জানো? এতিয়া আমি কেইটা গোল বনালোঁ সেইটো চাই লওঁ দেই। কেইটা বনালোঁ? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা মূৰ্ধন্য ড পালোঁ, নহয়নে? মূৰ্ধন্য ডটো মনত ৰাখিবা দেই। এতিয়া আমি কি কৰোঁ? এতিয়া আমি আকৌ কবিতাটো এবাৰ গাওঁ, নহয়নে? ডালশলিয়াৰ কথা। দুলিত থকা ডালশলিয়াই তেল ভকুৱাক কয়, তেলৰ পুং ক'ত আছে জাননে বাৰু তই? ডবকা ডিমাপুৰ লামডিং হৈ, ডুমডুমা দিগাৰুত চাই আহগৈ। ডিফুৰ পৰা ডিমৌ হৈ ডিগবৈলৈ যাবি, তেলৰ পুং ক'ত আছে তাতে খবৰ পাবি। হ'ল। আজিলৈ হ'ব ন? আজিলৈ আহোঁ দেই। বাই বাই।